Hi guys, good morning and welcome back to my channel. So guys, যাৰ ভিডিঅ'টো আপোনালোকে দেখা পাইছে মই এটা ৰাস্তাৰ পৰা কুকুৰৰ চানা লৈ আহিছিলোঁ আৰু তাক ৰাতি এতে থকাৰ ব্যৱস্থা কৰি দিছিলোঁ আৰু ইখন বস্তা পাই দিছিলোঁ আৰু এই চলাটো উৰি দিছিলোঁ। কিন্তু ৰাতি একবাৰ উঠোতে সি আছিল কিন্তু বৰ্তমান এতিয়া নাই, ক'ত বা গেল। তো গাইছ না গুচিয়ে গেল। মোৰ মানে চিকল দি বান্ধি থোৱা নহ'ল। কিয় চিকল দি বান্ধি নথলোঁ কাৰণ তাৰ মুক্ত জীৱন, বান্ধি থ'লে হয়তো সি মানে কি দুখ পাব পাৰে, সেইকাৰণে মই বান্ধি থোৱা নহ'ল। এতিয়া ক'ত বা গৈছে একবাৰ ঘূৰি ফুৰি চাব যাব। তো গাইছ এইফালেও চাওক, এইফালেও নাই সি। আৰু এইফালেও নাই কিজানি, ক'ত বা গৈছে। এইফালেও নাই, না গুচিয়ে গেল। এইফালে বাৰীতো নাই, ক'ত বা গেল। আহ 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 কহাই গেল। তো গাইছ বহুত সময় বিচাৰি থাকোঁতে ক'তো নাপালোঁ, কিন্তু সি নিজে আহি ঘৰত আছে। এইটো চাওক, ক'ত আছিলি তই? হে ক'ত আছিলি? ঘূৰিব গৈছিলি? কিয় যাবি? যা বাহিৰত যা, বাহিৰত যা, বাহিৰত যা। আহ 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 বা ই মোৰ কথা শুনা হৈছে। বিস্কুট খাই গা। এতিয়া খাব দিছোঁ ৰাস্কিট বিস্কুট, মানে এই যে টান বিস্কুটটো মানে চবেই আহোঁ ভাল পায় আৰু এইটো বেছি মিঠা নাই। আৰু মানুহে কয় যে মিঠা থকা বিস্কুট বেছি দিব নালাগে, পেলু হয়, সেইকাৰণে দিয়া নাই। আৰু গাইছ এটা কথা, যোৱাকালি ভিডিঅ'টো মই কৈছিলোঁ যে ইয়াৰ কাৰণে এটা ভাল নাম চাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাওঁ তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।